নমস্কাৰ সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এতিয়া মই পথাৰলৈ আহি আছোঁ। এয়া পুৰা ধাননিৰ মাজত আহি আছোঁ। এইফালে গৈছে বাপেকে ল'ৰাই গৈ আছে। পুৰা ৰ'দ দি আছে আৰু আমাৰ আলু ৰুই থকা হৈছে আজি 2 দিন হ'ল। সেইটো কাৰণে আহি আছোঁ পথাৰলৈ। এইয়া চাওক, এইবোৰ জেগাত আমাৰ আলু ৰোৱা হৈছে আৰু আছে জেগা আগলৈ আছে। আৰু ইয়াতে সৰিয়হ সিঁচি দিয়াও হৈছে আৰু এইফালে কিবা কিবি খেতি কৰি থকা হৈছে। এইফালে কল এটুকা দেখুৱাম এতিয়া ৰ'ব। এটুকা চাওক পুৰা লাগি আছে। আৰু অমিতা চাওক, পুৰা অমিতা। এই টুকুৰা দেই মালভোগ কল আৰু এটুকুৰা এইটুকুৰা এইয়া মালভোগ কল আৰু আছে এইফালে জাহাজী কল। এইটা জাহাজী। এইফালে অমিতা, পিক্সাৰটো ভালকৈ অহা নাই। এইফালে অমিতা আৰু এয়া জাহাজী এইটুকা, ইমান মস্ত জাহাজী। আৰু এইফালে এয়া মূলা শাক হৈ আছে, সিঁচা আছে মূলা, সৰু সৰু হৈ আছে। এয়া এইফালে আলু, চবতে আলু কৰা আছে। এইখিনি এইয়া মাহঁতে ৰুই আছে, তাতো আছে আলু। আৰু এইফালে সিঁচা হৈছে সৰিয়হ, লগতে আলু ৰুই হৈ গ'ল, লগতে সৰিয়হটো সিঁচি দিয়া আছে। অকণমান গজালি ওলাইছে। আৰু এইবোৰ চাওক, পোৱালি পোৱালি অমিতা গছ, কলগছ বহুত আছে ইয়াত। এয়া অমিতা গছ। আৰু বাগানৰ আমাক কলম দিব হৈ আছে, বহুত দিন হ'ল পাতটো ছিঙা নাই। অলপ গছবোৰ ডাঙৰ হ'বলৈ দিয়া আছে। আৰু এইফালে ধনিয়া সিঁচা আছে, অকণমান হৈছে। এয়া চাওক, বাগানখন পুৰা জংঘল হৈ গৈছে, কলম দিব লাগিব। আমাৰ জ্ঞান আৰু মই এয়া খেতি চাই ফুৰিছোঁ ইয়াত। ইমান দুষ্ট কৰিছে সি আহি। এইফালে চাই দিয়া দেখোন, এইফালে চাই দিয়া। ইয়াত খেতিতে ঘূৰি ফুৰিছোঁ এতিয়া। বহুত আছে ইয়াত, আনাৰস কৰা আছে, কুঁহিয়াৰ আছে আৰু বহুত কিবা কিবি। আৰু এয়া চাওক, আমাৰ ধান খেতি। এয়া ধান। এই নেমু চাওঁ দেখ, ইয়াত এটা লৈ আছে। আৰু এয়া চাওক অমিতা, ইমান ডাঙৰ ডাঙৰ অমিতা। আৰু কমলা আছে, কমলা দেখুৱাওঁগৈ। এইয়া কমলা, আমাৰ গছৰ কমলা এটা এইটো। আৰু চাওক, এই গছত লাগি আছে। পেলাই দিছেগে এইবোৰ। অলপ আন্ধাৰ নিচিনা হৈছে যে, এইবোৰ ভালকৈ দেখি নাপায়। এইজোপা গছ আৰু এজোপা আছিলে, মৰি গ'ল গছজোপা। এইটো কমলা, খোৱা লোৱা।